নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। মই বাৰ্নৌলিছ ইকুৱেশ্যন সলভ কৰাৰ সহজ নিয়ম লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ ছাপোৰ্ট কৰিব। এই ইকুৱেশ্যনটো প্ৰতি বছৰে ফাইনেল এক্সামত আহি থাকে আৰু এই ভিডিঅ'টো চোৱাৰ প্ৰয়োজন আছে সকলো BSc ষ্টুডেণ্ট, অনাৰ্ছৰ বা পাছ কৰা সকলো ষ্টুডেণ্টৰ চোৱাৰ প্ৰয়োজন আছে, কাৰণ ইকুৱেশ্যন সলভ কৰাৰ লগতে ইকুৱেশ্যন বিভিন্ন ধৰণৰ সলভ কৰাৰ প্ৰয়োজন আছে। চ' ইকুৱেশ্যনটো মই সলভ কৰিছোঁ। ইয়াত ইকুৱেশ্যনটো লিখিছোঁ যে dy by dx plus py equal q y to the power n। এইটো এটা লিনিয়াৰ ফৰ্ম, বাৰ্নৌলিছ ইকুৱেশ্যন হোৱাৰ কাৰণে ইকুৱেশ্যনটো সদায় লিনিয়াৰ ফৰ্ম হোৱাৰ প্ৰয়োজন আছে। চ' y to the power n মই এখিনি হৰণ কৰি দিছোঁ, হৰণ কৰিলে এখিনি আহিব। চ' 1 আছে, চ' 1 minus n, y power 1 minus n কি ল'লোঁ, v ল'লোঁ। v মই অৱকলজ কৰিলোঁ, কিহেৰে অৱকলজ কৰিলোঁ মই x ৰে অৱকলজ কৰিলোঁ 1 minus 1 into y minus n dy by dx। চ' 1 minus 1 মই হৰণ কৰি দিলোঁ, কাৰণ এখিনি মান মই পালোঁ, এই মানখিনি মান পালোঁ। এই মানখিনি কি পালোঁ, 1 by 1 minus 1 into dy by dx পালোঁ 1 পৰা, আৰু মই এই মানখিনি পালোঁ v বহাই দিলোঁ মই ইয়াতে, আৰু 1 minus 1 মই হৰণ কৰি দিলোঁ, কি পালোঁ, হুইচ ইজ লিনিয়াৰ ফৰ্ম অফ বাৰ্নৌলিছ ইকুৱেশ্যন। এখিনি কৰিলে আমাৰ ইকুৱেশ্যনটো কি কৰিব পাৰিম, আমি ইকুৱেশ্যনটো এখিনি কৰিলে আমি ইকুৱেশ্যনটো কেৱল লিনিয়াৰ দেখিবই পাৰিম। বাৰ্নৌলিছ লিনিয়াৰ দেখালোঁ, কিন্তু আমি সলভ কৰিব দিছে ইমান চিম্পল ইকুৱেশ্যন সলভ কৰিব লাগে। সলভ কৰাৰ কাৰণে আমি এই ইকুৱেশ্যনটো চাওক, এখিনি ইয়াত P1 লিনিয়াৰ ইকুৱেশ্যন, এখিনি P1 মই জানো সকলোৱে, এখিনি P1 এখিনি জানো সকলোৱে, P1 লিখি ল'লোঁ। লিখিলে মই ইয়াৰ কি উলিয়াম, কেৱল ইণ্টিগ্ৰেশ্যনটো ইণ্টিগ্ৰেটিং ফেক্টৰ উলিয়াম। ইণ্টিগ্ৰেটিং ফেক্টৰ ইকুৱেল টু ই ইণ্টিগ্ৰেশ্যন P1 dx, P1 টো বহাই দিলে ইনটু dx ইকুৱেল টু ই কনষ্টেণ্ট টাইমটো বান্ধি দিলোঁ মই 1 minus 1 ইণ্টিগ্ৰেশ্যন p dx। So where required solution is, required solution কি হ'ব, y পূৰণ if equal to p1 into if plus c। So y পূৰণ if মান বহাই দিলোঁ মই ইয়াতে 1 minus 1 টো q1 মানটো বহাই দিলোঁ, এইটো q1 মান, আৰু e into p1 dx। So y পূৰণ e 1 minus 1 into p dx, 1 minus 1 টো মই কনষ্টেণ্ট টাইম বান্ধি দিছোঁ, কৈছোঁ মই এইটো 1 minus 1 into q বান্ধি দিছোঁ 1 minus কনষ্টেণ্ট টাইম into p dx plus c। এইটোৱে বাৰ্নৌলিছ ইকুৱেশ্যনৰ সলভ কৰাৰ সহজ নিয়ম। আপোনালোকে যদি বুজি পোৱা নাই ভালকৈ এই স্কিপ কৰি চাব পাৰে। তো যদি ভিডিঅ'টো ভাল পাইছে মোৰ ভিডিঅ'টো, আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, ধন্যবাদ।